জুবিন গাৰ্গৰ ন্যায়খণ্ডপত ৰাইজৰ মুখত ইউটিউবাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱাক সামাজিক মাধ্যমত আনফলৰ লগতে নিগেটিভ কমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে জনতাই। জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে ডিম্পু বৰুৱাই। এই অভিযোগ জনতাৰ কেৱল মাত্ৰ অভিযোগেই নহয়, আমাৰ উপলব্ধ কিছু বাস্তৱ তথ্য। বিস্তাৰিত জানিবলৈ শেষলৈ চাই থাকক। লগতে যদি আপুনি আমাৰ চেনেল টপ আইডিয়া প্ৰলৈ নতুন, নিশ্চয় ফ'ল' কৰিব। অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই, যাক আমি সকলোৱে চিনি পাওঁ। এতিয়া ৰাইজৰ মুখত পৰিছে এইগৰাকী ইউটিউবাৰ। অভিযোগ উঠিছে, যি সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি গোটেই ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে, লগতে পুলিচৰ লাঠিৰ কোব খাইছে। কেৱল মাত্ৰ এয়াই নহয়, জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুলিচৰ গুলীত আহত হৈছে জুবিন অনুৰাগীয়ে। এনে ক্ষেত্ৰত এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হিচাপে যিমানখিনি জুবিন গাৰ্গৰ ন্যায় বিচাৰি পদক্ষেপ ল'ব লাগিছিল, তেওঁ লোৱা নাই। জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে ডিম্পু বৰুৱাই। সামাজিক মাধ্যমত এই অভিযোগ জনতাৰ। বহুতে আনফল' কৰিছে, লগতে ডিম্পু বৰুৱাই প্ৰতিটো ফেচবুক পোষ্টত নিগেটিভ কমেণ্ট কৰিছে। এই ক্ষেত্ৰত পোহৰলৈ আহিছে ডিম্পু বৰুৱাৰ প্ৰতিক্ৰিয়া। ডিম্পু বৰুৱাৰ মন্তব্য, মই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, মই ন্যায় বিচাৰি বহুত ভিডিঅ' আপলোড কৰিছোঁ। আমাৰ কিছুমানৰ গাৰ খুজুৱতি মাৰিবৰ কাৰণে সেই সাতাম পুৰুষীয়া স্বভাৱবোৰ জুবিনদাৰ ক্ষেত্ৰত নহ'লে মানে ভাল লাগে। আজি মোক বহুতে গালি দি আছে, কমেণ্টত কৈ আছে যে মই বোলে জুবিনদাৰ ন্যায় বিচৰা নাই। এতিয়ালৈকে মই ইউটিউবতে 12টা ভিডিঅ' দিলোঁ, ব্লগ চেনেলটোত 6টা, ডিম্পু বৰুৱা চেনেলটোত 6টা, ফেচবুকতো 5-6টামান ভিডিঅ' দিলোঁ, ৰিলো দিলোঁ। প্ৰতিটোত এটা কথাই কৈ আছোঁ যে আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। এতিয়া আকৌ ডিম্পু বৰুৱাৰ অভিযোগ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিডিঅ' বনালে মানুহে কয় ভিউৱাৰ্ছৰ কাৰণে ভিডিঅ' বনাইছে, লগতে জুবিন গাৰ্গৰ ন্যায় নিবিচাৰিলেও মানুহে কয় তই কিয় ন্যায় বিচৰা নাই। এই অভিযোগ ডিম্পু বৰুৱাৰ। আৰু জুবিনদাৰ নামত ভিডিঅ' দিলেও মানুহে কয় যে জুবিনদাৰ নামত ভিউ লৈ আছা, আৰু যদি দিওঁ তাৰ পিছতো কয় জুবিনদাৰ নামত মাত মাতা নাই। তো ইমান বেছি নিগেটিভ কিয় হৈ গৈছে? পিছে ৰ'ব, এগৰাকী জনপ্ৰিয় ইউটিউবাৰ বিৰুদ্ধে জনতাই অভিযোগ তুলিছে, সেয়া সঁচা নিবিছে। তাৰ কাৰণে আমাৰ বিশেষ পৰ্যবেক্ষণ, য'ত আমি ডিম্পু বৰুৱাৰ ফেচবুক পেজত চলাইছোঁ বিশেষ নিৰীক্ষণ, য'ত আমাৰ হাতত ধৰা পৰিছে বিশেষ কিছু তথ্য। তথ্যবোৰ এনেকুৱা ধৰণৰ, ডিম্পু বৰুৱাৰ প্ৰতিটো ফেচবুক পোষ্টত নিগেটিভ কমেণ্ট আহিছে, লগতে জুবিন গাৰ্গৰ ন্যায় বিচৰা কেইবাটাও ভিডিঅ' কমেণ্ট বক্সত বন্ধ কৰি ৰাখিছে। ডিম্পু বৰুৱাই এতিয়া প্ৰশ্ন হয়, নিগেটিভ কমেণ্ট পোৱাৰ কাৰণে বন্ধ ৰাখিছে নেকি কমেণ্ট বক্স? এই ক্ষেত্ৰত আপুনি কি ভাবে নিশ্চয় কমেণ্ট কৰিব। লগতে গোটেই বিষয় সন্দৰ্ভত আপোনাৰ কি মতামত, নিশ্চয় সেয়া কমেণ্ট কৰিব। আমাৰ কমেণ্ট বক্স আছে। নিউজ ডেস্ক ৰিপৰ্ট টপ আইডিয়া।